নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ভ্লগলৈ। আজি হৈছে গৰু বিহু আৰু এই গৰু বিহুটোৰ দিনাই উঠি মই মুখখন ধুই আপোনালোকলৈ আগবঢ়াইছোঁ এটা ভ্লগ। আজিৰ এই ৰঙালী বিহুটোৱে যাতে আপোনালোকে গোটেই বছৰটো ৰঙেৰে উপচাই তোলে তাৰে কামনাৰে আপোনালোকক মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বাৰু মই মোৰ দিনটো কিদৰে পালন কৰিম, ৰঙালী বিহুৰ এই প্ৰথম দিনটো মোৰ বাৰু কেনি যাব, সেইবোৰ চাবলৈ স্কিপ নকৰাকৈ মোৰ ভ্লগটো চাই থাকক। এয়া দেউতা আৰু ভাইটিয়ে ৰাতিপুৱাই উঠি এইদৰে যিখিনি নিয়ম আছে সেইখিনি কৰিবৰ বাবে বেঙেনা, আম, পানীলাও আৰু জলবৰি, হালধি এই আটাইবিলাক কাটিবলৈ ধৰিছে। ইয়াৰে বোলে মলা গুঠিব আৰু এই নিয়মটো ধুনীয়াকৈ কৰিব। এইফালে আকৌ মায়ে বিহুৰ বাবে ধুনীয়াকৈ কাঠিঘৰ মুচি ৰেডি কৰি থৈছে। এয়া মালা কি ধুনীয়াকৈ গুঠিছে দেখিছেনে? আজি ছাগলীবোৰৰ গাটো একেবাৰে তত নাই, মনটো যেন বিহুৰে ইখনি দুখনি হৈ আছে। তো চাই থাককচোন মালাবোৰ কি ধুনীয়াকৈ গুঠি আছে। আপোনালোকৰ বাৰু গুঠিছেনে নাই? ৱাও, কি ধুনীয়াকৈ গুঠিছে, বৰ মৰম লগা এই মালাডাল। ভাইটি আৰু দেউতাই গুঠিছে, কিন্তু মোৰতো একো খুমেই নাই। বাকী মাৰ কিছুমান কামত সহায় কৰি দিছে। এয়া আছে মা, আম, হালধি এইবোৰ মুখত ঘঁহাৰ বাবে বা গৰু ছাগলীকে দিয়ে। এয়া আছে মাখিয়তী পাত আৰু মালাবোৰ ৰেডি। ইয়াত তেল ছাগলী আৰু গৰু মানে শিং আৰু ভৰিত দি সেইবোৰ মানুহে গাত লগায়, কিবা বোলে নিয়ম মায়ে কৈছে। আৰু তেনেকৈ আমি কৰিছোঁ, মোৰ ভাইটিক লগাবলৈ দিছোঁ আৰু দুয়োটাই গাই মূৰে সানি লৈছোঁ। আপোনালোকে কৰেনে বাৰু এই নিয়মটো? ছাগলীকেইজনী বৰ সাধা দেই আমাৰ, ইমান ধুনীয়াকৈ দিবলৈ দিছে। ইমান ধুনীয়াকৈ দিছে মোৰ ভাইটিজনীও। এতিয়া সিও সানি লৈছে, বাপৰে এসোপামান সানিছে। ব্ৰহ্মাণ্ড গৰমখনত সানিছে আৰু মিঠাতেলবিলাক হ'লেও নিয়ম। এয়া আমাৰ ছাগলীজনীক ধুনীয়াকৈ মা আৰু দেউতাই ধুৱাই দিছে, একেবাৰে চানস্লিক চেম্পু কৰাই দিছে। গা যেন গোন্ধ থাকিবই পৰা নাই, একদম মানুহো ইমান ধুনীয়া নুগোন্ধাই, সিহঁতক যিমান ধুনীয়াকৈ গোন্ধাইছে। ছাগলীকেইটাতো ধুব পাৰিয়েই, গৰুবিলাকে ধোৱাটো বৰ দিগদাৰ, ধুনীয়াকৈ ধুবলৈ দিছে, চিকচিকীয়া কৰি দিছে। এইফালে মোৰ ভাইটিও তাক গা খোহাই আছে। এয়া লাও খা বেঙেনা খা কৰি দেউতা ছাগলীজনীক কোবাবলৈ ধৰিছে, কোবোৱা নাই, এয়া বাৰু নিয়ম। বাকী এয়া কিবা কিবি খাব দিছে মালাডালৰ পৰা। কি ধুনীয়াকৈ খাইছে অ'। এয়া মই এইবিলাক কৈ থাকোঁতে বিহুৱান আহি পালেই। ইফালে আকৌ আমাৰ মাইকী গৰুজনী লৈ আহিছে পথাৰলৈকে। ওচৰৰ পুখুৰী এটা আছে, তাৰ পাৰত পুখুৰীৰ পৰা পানী আনি থৈছে। আমাৰ যে গাইজনী ইমান বদমাছ, একেবাৰে শান্তিত ধুব নিদিলে। ধুনীয়াকৈ দেউতাই মৰম কৰি মাজনী মাতি ধুনীয়াকৈ গাটো ধুৱাই দিলে, হ'লেও বহুত বেছি দিগদাৰ দিছে। এইফালে আকৌ আমাৰ ছোৱালীজনী ভাগৰি পৰিছে, কেতিয়া আমাৰ হামাজনী ধোৱা হ'ব। এয়া লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। এইফালে আকৌ বিহু বুলি এযোৰ কাপোৰ পিন্ধি লওঁ, মানে ফটোশ্বুটটো মেইন দিয়কচোন। সকলোৱে কৰিছে, মই বাৰু বিহুলৈকে ৰখিছোঁ, এতিয়া ধুনীয়াকৈ মই ফটোশ্বুট কৰিম, তো চাওক। এইয়া সাজি কাচি মই ৰেডি হ'লোঁ আৰু এয়া হৈছে মোৰ ফটো উঠিবলৈ অহা জাগা। ঘৰৰ ওচৰতে হয়, সেইজনীয়ে মোক ধুনীয়াকৈ ফটো কাটিবলৈ মাৰি দিলে, একেবাৰে ফাল্টু ফটো মাৰিছে। ফাল্টু তাই মৰা নাই, মোৰ কেমেৰাটোহে বেয়া আচলতে, কি কৰিব। এইফালে আকৌ গধূলি হ'ল, এয়া নিয়ম হৈছে কিবা কিবি জোকৰ কৰি একেবাৰে থোপাটো দিছে আৰু ইয়াৰ ঠোহাৰি বিচনীৰে বিচিছে আৰু গৰুবিলাক ছাগলীবিলাকক ঘৰলৈ নিমন্ত্ৰণ দিছে আৰু আহি নতুন পঘাৰে ধুব। দেউতাকে ধুনীয়াকৈ বিচনীৰে বিচিছে, কৈছে হেনো এইবোৰ ছাগল কৰি অহাৰ আগতে দিব লাগে, সেইকাৰণে দিছে। এইফালে বেলি ডুবিবৰ হ'ল। এনেতে মোৰ ভ্লগটো আজি সমাপ্ত কৰিম আৰু আজি গোটেই দিনটো